हेलो गाइस केने আছে আপোনালোকে আশা কৰিছো সবে ভালে ভালে আছে আজি মোৰ অন্য টি ভিডিঅলৈ আপোনালোকক স্বাগতম জনালো আপোনালোকে চাব পাৰিছে যে ৰেডি সেডি হৈ ললো ৰেডি হোৱা কাৰণটো হ'ল এটা কলেজ গৈ আছো আমাৰ জোনাই গাৰ্লছ কলেজত যোৱা কাৰণটো হ'ল আজি এবাৰ নাক আহিব আমাৰ কলেজত প্ৰথমবাৰ নাক আহিব নাক ভিজিট হলে জানে আৰু আপোনালোকে জানা মানুহ কি কৰে কি নকৰে তাৰ পিছত সেইটোহে সাৰে মাতিছিলে এক ঘণ্টা আহিবা বুলি কৈছিলে তাৰ কাৰণে এক ঘণ্টা ওলাই গৈ আছো লগৰ এজনী আহি আছে ৰিক্সাত ইফালে মই এটা ঘৰৰ পৰা ওলাই আছো তাই আহি আছে যাওঁ আৰু কি হয় কলেজত এতিয়া আপোনালোকক দেখাওঁ তাৰপিছত আমাৰ কলেজটো কেনেকুৱা হৈ আছে এইটো আমাৰ ডিপাৰ্টমেণ্ট আছিলে চাওকচোন কিমান চেঞ্জ হৈ গ'ল ইংলিছ ডিপাৰ্টমেণ্ট নিজৰ ডিপাৰ্টমেণ্টত দেখুৱাম বাৰু এইকেইজনী ভণ্টি ৰজি ভণ্টি এজনী মমি ভণ্টি চাবলৈ ভণ্টি আকৌ দেই মুঠছে বহুত একদম ওখ পুৰা চাওকচোন বহুত ধুনীয়াকৈ ৰুমবোৰ ডেক'ৰেশ্যন কৰি থৈছে সোশিয়োলজি ডিপাৰ্টমেণ্ট ওপৰে দেখাই দিওঁ আৰু বা নতুনকৈ বনালেও বস্তুকেইটা আমি এইটো আমাৰ ডিপাৰ্টমেণ্ট আছিলে নে কি ডিপাৰ্টমেণ্ট আছিলে এইটো আগতে এডুকেশ্যন আমাৰ মহিমাহঁতৰ ডিপাৰ্টমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্ট আছিলে কি ক'বা এতিয়া নাক আহিছে যে নাক ভিজিট কৰিব ডিপাৰ্টমেণ্টত আমাৰ ছাৰ আমাৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট ছাৰ আমাৰ মৰমৰ প্ৰিয় ছাৰ এইটো মৰমৰ প্ৰিয় ছাৰ পানী ছাৰ কিবা ক'ব নি তুমি আহিছা ভাল কৰিছা আমাৰ ধন্যবাদ থাকিল এইটো আমাৰ ডিপাৰ্টমেণ্টৰ ফটো ছোৱালীকেইজনী কোনো নাই জনাই এইফালে আমাৰ টোটেল ক্ৰুটো মহাত্মা গান্ধী B.R. আম্বেদকাৰজী এইকেইটা আমাৰ ট্ৰফি আমাৰ ডিপাৰ্টমেণ্টৰ বুক চেল ডিপাৰ্টমেণ্ট লাইব্ৰেৰী এইটো আমাৰ ডিপাৰ্টমেণ্ট পূৰা চেঞ্জ হৈ গ'ল ছাৰহঁতে ফটো চব ওলাই থৈ দিছে এইটো গ্ৰুপ ফটোত ইয়াত নাইয়ে চাগে মই ইয়াত আছোঁ এইটো আমাৰ ডিপাৰ্টমেণ্ট বেষ্ট ডিপাৰ্টমেণ্ট আমাৰ 2021 and 22 এইকেইটা আমাৰ ছাৰহঁতে এইটো মই মেমৰিজ ষ্টুডেণ্ট কালচাৰেল প্ৰগ্ৰাম হ'ব এতিয়া আমি এলুমিনিকেইটাৰ কাৰণে ইয়াত এলুমিনি আছে লগত পেৰেণ্টছো আছে ইমান অহা নাই মানুহ লাহে আহিব চাগে ভণ্টিকেইজনী ইয়াত ভলেণ্টিয়াৰকৈ আছে NSSৰ ভণ্টিকেইজনী ভালনে মোৰো ভালেই এইটো আমাৰ ডিপাৰ্টমেণ্টৰ আৰু এজন প্ৰিয় ছাৰ এজন দুজন লগ পাইছোঁ আৰু এজন এইটো আমাৰ স্পৰ্ট ফিল্ড সেইটো অডিটৰিয়াম চিনিয়ৰ কোনোজন বা আশা কৈ দিয়ক বেছি জোৰকৈ মাত দিব নোৱাৰোঁ আৰু আমাৰ আৰু এজনী বা এইজনী ভিডিঅ' কল কৰি আছে এইজনী চাওক এই চাই পেৰেণ্টছৰ কাৰণে এইফালে চিট এছাৰে এলুমিনিৰ কাৰণে মানে এক্স ষ্টুডেণ্টবোৰৰ কাৰণে ঐ বৰিং লাগিছে নি এতিয়ালৈ অহাই নাই ঐ জিনি কাক ভিডিঅ' কল কৰি আছ চাওকচোন এইফালে এতিয়া আহিব নাক সেইটো কাৰণে ৰৈ আছোঁ এইফালে আমাৰ নাক মেমবোৰ আহিলে আৰু তাৰ কাৰণে আপোনালোকে চেষ্টা কৰিব আৰু ইয়াত যদি কোনোবাই অসমীয়াত কয় মিচিঙত কয় যি ভাষাতে কয় এনি লেংগুৱেজ যি ভাষাতে নকওক যদি তেওঁ ক'ব ইচ্ছা থাকিলে আপোনালোকে ডাইৰেক্ট ক'ব লাগে আৰু সেই কথাখিনি ট্ৰান্সলেট কৰিব আমাৰ এলুমিনি আছে আমাৰ হেমাজ্যোতি আছে তেখেতে ট্ৰান্সলেট কৰিব হ'বনে চ' ফাৰ্ষ্ট অফ অল I would like to invite Dr. Gitanjali Das and come on the dais. Ma'am, please do that. Next, I would like to call upon Dr. Tuji Kaur, member coordinator. वजह से कॉलेज यहाँ है आप लोगों की मदद से ही कॉलेज यहाँ एस्टैब्लिश हुआ है और ये पहली बार मैं देख रही हूँ कि सिविल सोसाइटी इफोर्ट इज सो ट्रेमेंडस इतना अच्छा रिस्पॉन्स और इतना अच्छे से अटेंडेंस का बहुत अच्छा है और ये भी है कि बहुत अच्छा है नॉर्मली
10-20 आते हैं और इतनी लड़कियां आई हैं तो देख के ही अच्छा लग रहा है, बहुत खुशी लग रही है। और इतने पेरेंट्स आए हैं, एलुमनी आए हैं, ये तो हमारे लिए ही बड़े बड़े उपलब्धि की बात है। और कॉलेज के हम जो प्रिंसिपल प्रेजेंट कर रहे थे कि कॉलेज इस्टेब्लिश हुआ है लोगों की मदद से, ये तो बहुत बड़ी बात है। बहुत आपका बहुत बहुत योगदान है इस कॉलेज के लिए, और कॉलेज बहुत अच्छा चल रहा है, ये भी हमको नजर आ रहा है। पर ये है कि थोड़ा सा लड़कियों इसमें ये जो बनाया गया है सरकार उसका पर्पस जो है वो पर्पस है हर एक इंस्टीट्यूशन को अपग्रेड करना। क्योंकि क्या होता है बहुत सी जगह पे अपग्रेड, जैसे कि आपकी समस्या है, आपने क्या बताया कि कंप्यूटर साइंस होती है, कंप्यूटर के कोर्स होना चाहिए, आईसीटी के कोर्सेस थोड़ा सा डेवलप, हिंदी लैंग्वेज होनी चाहिए, है ना, इंग्लिश थोड़ा स्पीकिंग होना चाहिए। इंग्लिश हम पढ़ते हैं और इंग्लिश स्पीकिंग दोनों अलग अलग, आपको मतलब टॉकिंग पावर आना चाहिए। तो ये सब छोटे छोटे कोर्सेज हैं, तो ये कोर्सेज होने चाहिए। तो ये जो डिमांड है अभी जैसे यहाँ पर अगर रिपोर्ट बनेगी, इस रिपोर्ट में आप लोगों की जो सजेशन है वो सारे इसमें सजेशन अगले साल जब नैक आएगा तो ये जो रिकमेंडेशन यहाँ दी गई है उस रिकमेंडेशन के अकॉर्डिंग एटलीस्ट 75% रिकमेंडेशन कंप्लीट होनी चाहिए। ये प्रोसेस और जरूर आपने ये जो मैंने देखा है कॉलेज प्रोसेस देखी है, जो बहुत खुशी हो रही है कि हम यहाँ आसाम में आए, बच्चों का प्यार, बच्चों का भी मैंने देखा, बहुत इनोसेंट लगा मुझे, यहाँ का सब कल्चर जो है बहुत ही इनोसेंट है। और मैं बहुत खुश हूँ आप लोगों से सबसे मिलकर। और ग्रेड कुछ भी आए, हमारा ग्रेड क्या है? क्या है? এতিয়া আমি ভাত খাবলৈ বহল, ইয়াত মুনমুন বা পুতলি মণ্ডল আৰু মাইনু বা আমি ইয়াতে ছাৰ্ভ কৰিছে আৰু আমাক এইটো চাই লওক। ছাৰ্ভ কৰাখিনি দেখাই দিবা। ছাৰ্ভ কৰাখিনি দেখাই দিব জানো এতিয়া চাওঁ আৰু মুনমুনি বাহঁতি সেইফালে বাইদেউ চবকেইটা আছেগৈ। ভাত দিয়া হ'ল, এতিয়া এচেৰে ভাত দবাই আছে আৰু ময়ো এতিয়া একদম দমাওঁ আৰু একদম ৰাতিপুৱাৰ পৰা একো খাই অহা নাই। এইফালে দালি, নিৰামিষ, মাছ, নেমু। এতিয়া অলপ বাহিৰত ওলাই আহিলোঁ, এইফালে বা এজনীক লগ পালোঁ, ছাবস্ক্ৰাইবাৰ হয় বোলে। বা এজনীৰ বোলে ইউটিউব চেনেল আছে, ৰীতাৰ চেনেল চাওঁ সদায়। সেইটো কাৰণে বা এজনীক লগ পালোঁ, তাই ক'লে যে মোৰ চেনেল চাই বুলি। ইমান ভিউজ নাহে বাৰু, মোৰ ছাবস্ক্ৰাইবাৰ নাই, তেনেহ'লেও তাই বোলে চাই বোলে বৰ ভাল লাগিলে শুনি মেলি। আৰু এজনী আমাৰ বা ছিনিয়ৰ বা এজনী এইফালে এতিয়া না চেকিং কৰাব, এতিয়া অডিটৰিয়াম সোমাব।